আজি মই বনাম গোল নেমুৰ সংৰক্ষণ। গোল নেমু সংৰক্ষণ কৰিবলৈ লৈছোঁ। এয়া গোল নেমু, এয়া নিমখ আৰু এটা আইনাৰ বটল। এতিয়া গোল নেমুখিনি এয়া এনেদৰে আইনাৰ বটলত থৈ এতিয়া তাত অলপ নিমখ দি আমি এনেদৰে খপ মাৰি বহু দিনলৈ থৈ দিব পাৰোঁ। 2 বছৰ, 3 বছৰ, 5 বছৰ এনেদৰে থৈ দি যেতিয়া পেটৰ অসুখ হয় তেতিয়া এটুকুৰ এটুকুৰ উলিয়াই খালে পেটৰ অসুখ ভাল হয়। এয়া এবছৰ নিমখত থৈ দিছিলোঁ। দিয়া গোল নেমুখিনি এনেদৰে বটলত চিঙি চিঙি টুকুৰা টুকুৰা কৰি খাবলৈ অতি সোৱাদ লগা হয়। ভাতৰ লগত সোৱাদ লগা হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত পায়।